হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টক্স। আমি সকলোকে পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু বৰ্তমান আমি উপস্থিত আছোঁ মাজুলীৰ এটা খুব ধুনীয়া লোকেশ্যনত লেটুকেটু ৰেষ্টুৰেণ্ট যিটো ৰিজৰ্ট, সেই ৰিজৰ্টত আছোঁ আৰু ইয়াতে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে আৰু সেই পৰিৱেশৰ মাজত আমি মনৰ কিছু কথা পাতিবৰ কাৰণে আজি আমন্ত্ৰণ কৰি আনিছোঁ সকলোৰে চিনাকি ডি শংকৰ দাক। আমি খন্তেক পিছতে আপোনালোকক আমি চিনাকি কৰাই দিম, আহক অলপ আমি কথা পাতোঁ। নমস্কাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ। চ' বিহুৰ শুভেচ্ছা জনাইছোঁ পোনপ্ৰথমে। তোমালোক বিহুৰ শুভেচ্ছা। আমাৰ অলপ ক্ল'জ যদি আহিব পাৰে তেতিয়া ভাল লাগিব। চ' কেনেকুৱা চলিছে দিন? ঠিকেই আছে, ঠিক ঠাক, ধুনীয়া। তাৰপিছত বিহু বুলি কিবা নতুন পৰিকল্পনা কিবা কিবি? বিহুলেতো মোৰ নাই, বিহুটো যাবই আৰু খালি বিহুৰ পিছত আমাৰ প্ৰজেক্ট কিছুমান আছে, তাতে খুব বেছি ৰোমেণ্টিক চং আমি এতিয়া এনিটাইম আমি পিছলৈ থ'ম আৰু আমি ৰোমেণ্টিক কিছুমান তাতে নগভাগৰ এটা আনন্দভাগৰ এটা সেইটো হ'ব। ঠিক আছে, আমি নেক্সট কুৱেশ্যনটোলৈ যাব খুজিছোঁ। যিটো নেকি সেই পৰিৱেশ মাজুলীৰ পৰা কিন্তু আপোনালোকৰ যিটো পৰিৱেশ নদীপৰীয়া এটা অঞ্চল আৰু খুব সেউজীয়া আছে, শিমলু গছ খুব দেখিছোঁ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এটা ভৰপূৰ এটা অঞ্চল। সেই অঞ্চলটোৰ পৰা এই ধৰণৰ সৃষ্টিৰাজিৰ মাজলৈ কেনেকৈ সেই যাত্ৰাটো কেনেকৈ হ'ল? বিশেষকৈ আমাৰ পৰিৱেশটোৱে খুব ধুনীয়া এটা পৰিৱেশ আৰু ইয়াৰ পৰা সৃষ্টি হোৱাটো স্বাভাৱিক। ইয়াৰ পৰাতো ওলাব আমাৰ নতুন জেনেৰেশ্যন, নতুন ল'ৰা ছোৱালী কিছুমান বহুত ভাল গায়, খালি মেইন বস্তুটো শিকাৰ প্ৰয়োজন আছে। মোৰ কথাটো হ'ল কি, ইমান এটা ধুনীয়া পৰিৱেশ আছে আমাৰ, আমি সৰুৰ পৰা অকল প্ৰাকৃতিক ভিত্তিতে মানে কিছুমান গান আমি শুনিছোঁ। মই নিতমখিনি মানে প্ৰকৃতিৰ ওপৰত ভিত্তি কৰিয়ে গানখিনি কৰে। চ' সেই বস্তুখিনি ক'ৰবাত না ক'ৰবাত ময়ো এডপ্ট কৰি কিনে ময়ো চেষ্টা কৰিছোঁ গানখিনি কৰিবলৈ, আৰু মোক গানখিনি প্ৰকৃতিৰ লগতে মেটচ কৰে। আমি দৰ্শকসকলেও ভাল পাব, আৰম্ভণিতে দুটামান কলি গুণগুণাই দিলে ভাল লাগিব। এনেই মই গান গোৱাব আচলতে বিচৰা নাই, কিন্তু দৰ্শকসকলৰ কাৰণে যদি পাৰে চাগে মানুহখিনি অনিতম গুণিয়াৰকে শুনি ভাল পাব, কিন্তু গুণিয়াৰকটো মই এতিয়া ইয়াত নকওঁ। চ' আমাৰ যিটো নতুনকৈ আহিবলগীয়া আমাৰ দুজনৰে গীত, চ' লিখিছে সি, চ' সেই টুকুৰা অলপ আৰু গাই দিছোঁ। Lulamanam agundam no gumukki talda no manam manidam no gamitki kalda asin sohan pa billaduna agum kudum Magana do bitsar sumupa odoruin do ayang puyuko vipa kasukarugla baryug barsugla nomo kapaya Thank you. আচ্ছা, মই ইয়াতে কেইটামান কথা সুধিব বিচাৰিম, জানিব বিচাৰিম। যিহেতু নেকি মোলো কিন্দাকছে মাজুলী চেটেক যদি মোক সুধচোন বানপানী আমুক তামুক হাজাৰটা সমস্যা, সেই সমস্যাৰ পৰা এজন সৃষ্টিশীল মানুহ হিচাপে এটা মৰবনে টানি কাপোৰ কিবাত পায়। এতিয়া নৱপ্ৰজন্মই যিখিনি এক্সপিৰিয়েঞ্চ পাইছিলে চকৰ গেলেন ডাকদ, এতিয়া যেনেহ'লে নকচিন এটা পজিশ্যন হ'ল, সেই পজিশ্যনটো মই কোৱা নাই যে বহুত বেছি, সেইটো কোৱা নাই, কিন্তু চেম্পিয়ন জেগালক কাপি কেনেধৰণে নিজকে আগুৱাই লৈ যাব পাৰি, যদি আমাৰ য়ং ভিউৱাৰ্ছৰ কাৰণে যদি অকণমান কয়। প্ৰথম কথাটো হ'ল কি, নিজৰ এটা বিশ্বাস, সেইটো প্ৰথম। আৰু আমাৰ ইয়াত কোনো মানে এনেকুৱা সৃষ্টিৰ অভাৱ নাই, বিশেষকৈ আমাৰ গাঁও এৰিয়াবিলাকত বিশেষকৈ সৃষ্টিবিলাক বহুত আছে। টাউনততো বিচাৰি নাপায় এইবোৰ বস্তু, কিন্তু মেইন নিজকেতো নিজে প্ৰিপেয়াৰ কৰিব লাগিব, নিজৰ কনফিডেঞ্চটো মানে কোনটো লেভেলত গাব পাৰে। চ' কিছুমান বস্তু যদি নিজে গম পায়, ধৰক মই কিন্তু শিকিছোঁ মই, তথাপিতো যে মই কিমানখিনি পাৰোঁ নিজকে নিজে এক্সপেৰিমেণ্ট কৰাটো নিজৰে ওপৰত ডিপেণ্ড কৰিব। আৰু কম্প'জিশ্যনৰ কথাটোত, কম্প'জিশ্যন যদি কৰা হয়, তো কম্প'জিশ্যনটো গান শুনিব লাগিব, বেলেগ বেলেগ গান শুনিব লাগিব, হিন্দী ইংলিছ চব ফালৰে গান শুনিব লাগিব। মই আফগানী গানো শুনো, আফগানিস্তান, মই ভোজপুৰী গানো শুনো, মই উৰিয়া গানো শুনো, প্ৰায় গান শুনিছোঁ, কিন্তু তাৰে কিছুমান সৰু সৰু বস্তু ক'ৰবাত না ক'ৰবাত মোৰ গানবিলাকত সোমাবও পাৰে।
আৰু মেইন কথাটো হ'ল কি আজিকালি যিখিনি ল'ৰা ছোৱালী মেইন বহুতখিনি ল'ৰা আছে খালি তাৰে কি হয় বহুতে জানে বহুত মোতকৈও বেটাৰ জানে বহুত ভাল গায় আমাৰ যিখিনি বিহুত হয় লিগাঙত হয় বহুত ধুনীয়া ধুনীয়া ছিংগাৰ আছে কিন্তু মেইন কথাটো হ'ল কি প্লেবেক ছিংগিঙত অলপ বেলেগ ধৰণৰ বস্তু এটা প্লেবেকটো যিমান সম্ভৱ আয়ত্ব কৰিব পাৰিলে সোনকালে ভাল মানে এনেই গাঁৱত গোৱাটো আৰু ষ্টুডিঅ'ত গোৱাটো বহুত ডিফাৰেঞ্চ আছে মানে মোক কম্প'জ এটা কৰাৰ পিছতে ধৰক মখাব গে চ' তাত মানে কি হ'ল সৰু সৰু বস্তু ৰাইজে চায় শুনে তাত ক'ত কি গণ্ডগোল হৈছে কিন্তু মেইন কথাটো হ'ল ল'ৰা ছোৱালীখিনি সেই যাত্ৰাটো মানে কৰি যাব লাগে কি হয় কি নহয় পিছত এনেও ৰিজাল্ট ওলায় ৰিজাল্টটোক নাভাবি যে গুতুল গুদম এখোজ এখোজ ইম্প্ৰুভ কৰিব লাগে আৰু আমাৰ যিখিনি ইয়াত উঠি অহা ল'ৰা যিমানখিনি ল'ৰা আছে চ' সিহঁতে যদি চেষ্টা কৰে আৰু বহুত পাৰিব ভাল কাম কৰিব পাৰিব আৰু মোৰ এটাই বিশ্বাস মানে উঠি অহা ল'ৰাখিনি যদি কৰে চ' চিন্তা চৰ্চাবিলাক আমাতকৈ বেলেগ চ' মই যিটো ধৰণে কম্প'জ কৰিম বেলেগ এজনে বেলেগ ধৰণেও কৰিব চ' মই ভাবোঁ নতুন হিচাপে যদি ভালকৈ শিকে বস্তুখিনি প্লেবেকটোৰ ওপৰত যদি শিকে তো পাৰিব বহুত ভাল ৰেঞ্জৰ ছিংগাৰ আছে আমাতকৈ বহুত ওপৰত গাব পাৰে মেইন প্লেবেকৰ নলেজটো ষ্টুডিঅ'ত কেনেকৈ কি সেই বস্তুটো লাগিব ষ্টুডিঅ'ত গোৱা যিটো আমি ভাল পাইছোঁ আৰু কথাখিনি খুব ধুনীয়াকৈ কৈছে আমি আশাবাদী যে সেইখিনি শুনাৰ পিছত নিশ্চয় যিসকলে ভাবি আছে নিজক সেই ক্ষেত্ৰত লৈ যোৱাৰ সপোন দেখি আছে তেওঁলোকে অকণমান হ'লেও আগুৱাই লৈ যাব পাৰিব নিজক আমি শুভেচ্ছা জনাইছোঁ সেইসকলকো আৰু আপোনাৰ কথাখিনিৰ কাৰণে আৰু ধন্যবাদ জনাইছোঁ থেংক ইউ আগম আপিলক তালৈ থাক সেইখিনি কেইজনমান মানুহক য'তে লগ পাইছোঁ লুডো বা তালৈ থাক টানমুন চকুত লৈ থাক বহুতে লুডাক যে কথা নি লুডাক চুপাক কৈছে মিচিৰিছ যিবিলাক গান কৰি আছে বা হৈ আছে গান খেলি ওপৰত বহুতো ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা কিছু ক্ষেত্ৰত আক্ষেপ থাকে বা নাথাকিবও পাৰে আৰু বহুতে সেই কিছুমান এনেকুৱা গানো আছে বহুতে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে দৰ্শকৰ সঁহাৰি পাইছে চ' চুপাক কৈছে ধাৰা চেম ন কেনেদৰে মানে বিশ্লেষণ কৰিব বা আছে ধাৰা চেঙক অপুঞ্চক দুৰ্বিদম গুবাত মলা এনে কাপে এনে সেইখিনি কথা আজি কি নহয় নাই ধুনীয়া এটা প্ৰশ্ন সেই বস্তুটো মানে ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্নটো উদয় হ'বই এনেকুৱা ধৰণৰ আমাৰ যিমানখিনি উঠি অহা মানে আমাৰ মাজতে গেপ এটা হৈ গৈছিলে আমাৰ বুলি নহয় আৰু মানে আমাৰ চাগে সৰ্বেশ্বৰ কাই টংকিকাই ব্লুক সেই জেনেৰেশ্যনটোত মানে খুব কম ছিংগাৰ বা কম এনেকুৱা ধৰণৰ সৃষ্টিশীল মানুহ আছিলে থাকিবও পাৰে কিন্তু ওলোৱা নাছিলে বহুত কম আছিলে কিন্তু তাৰ পিছতে চাগে আমাৰ জেনেৰেশ্যনত মানে আমাৰ বয়সৰ যিখিনি আছে এতিয়া বহুত ছিংগাৰ বহুত ধুনীয়া ধুনীয়া ছিংগাৰ বহুত ভাল লিখা বহুত ভাল গোৱা বহুত আছে চ' সেই ধাৰাটো ভাল কিন্তু মেইন বস্তুটো হ'ল চাগে সেই ৰাস্তাটো যিমানে যি নহওক এটা পজিটিভলিয়ে ল'ব লাগে আৰু ক'ৰবাত নহয় ক'ৰবাত আমাৰ মিচিং গান নংলো ঐনিতম কৰি দিম বেলেগ মানে ঐনং মোক তাত কিমান টানি তাত দং চুপা চ' এইটো আমাৰ কাৰণে ভাল এটা দিশ সেই বস্তুটো আৰু মোৰ মতে কম্প'জিশ্যন গুৰুত্ব দিব লাগে আৰু মিউজিকখিনিতো আমাৰ বহুত কম চন্দ্ৰকাইৰ বাদে আমাৰ মিউজিক কৰা মিচিঙৰ নাই আৰু গীটাৰ বজোৱা প্ৰায় কম কীবৰ্ড বজোৱা কম চ' বোলো মিচিং চব মনত বজাই দিওঁ কিন্তু মেইন আমাৰ যিটো মিউজিক যিটো গোটেই মানে শৈলী কৰি শিকিছোঁ এতিয়াও বহুত আছে বহুত মানে কাম আছে মানে কৰিবলৈ আমিও নাজানো গোটেইখিনি তথাপিতো নাজানিলেও আমি এখোজ নাজানিলেও মানে কি হয় এক্সপেৰিমেণ্ট কৰি আমি চাইছোঁ চ' তাতে কিছুমান ভাল পাইছে কিছুমান বেয়া পাইছে কিন্তু এতিয়াৰ যিখিনি চাম বহুত ভাল ওলাইছে আৰু তাৰ মাজতে কিছুমান এনেকুৱাও ওলাইছে আঙুলি টুৱাব পৰাও বা মানে ইমানখিনি এক্সপিৰিয়েঞ্চ নথকা কিছুমান বা বুলুখিনি ভাল হ'ব বুলুখিনি কৰি থাকক চ' কৰি থাকিলে আমাৰ ইণ্ডাষ্ট্ৰি নহ'লেও মানে মোলোক যিটো মিচিং যিটো ফক ছিংগাৰে হওক মোলোক যিখিনি হওক এইখিনি নিশ্চয় মানে ভৱিষ্যতে ছাকচেছ হ'ব আৰু মই এইটোৱে কামনা কৰোঁ নাই আমি ngoluতো মই কপুঞ্চি আপুনি কিবা নাম কম কি কথা পাতিলেহে কথাবিলাক হয় বহু ক্ষেত্ৰত এনেকুৱাও হয় কিছুমান যেনেকৈ কম্প'জিশ্যন বা গানৰ যিটো ধাৰাৰ কথা কৈছোঁ সেই ক্ষেত্ৰত গান দক লৈ দিলেও শব্দ গম্ভীৰ এই গম্ভীৰৰ ক্ষেত্ৰতো বহু কথা আহিছে ইয়াৰ আগৰ প্ৰজন্মই বা বহুতে বহুত ধৰণে কাম কৰিছে চ' গম্ভীৰিজম আজি বা কেনেকৈ বিচাৰে গম্ভীৰ কেনেকুৱা হোৱাটো বিচাৰে লিৰিক্স মানে মেইন কথাটো হ'ল মানে এটা কবিতা এটা গীত হ'ব পাৰে যদি টিউন কৰে সুৰ কৰে আৰু কবিতাৰ পৰাই গান হয় আৰু মেইন কথাটো হ'ল কি আজি বহুতকেইটা গান চলিছে কিছুমান যদি ৱৰ্ডবিলাকত যদি দম নাথাকে কেতিয়াও সম্ভৱেই নহয় এইটো গান মানে চলিলেও মানে বেছি দিন নচলিব পাৰে কিন্তু ক'ৰবাত নহয় হিট যদি হৈছে তাত কিবা এটা নে কিবা মেছেজ আছে
তাত ক'ৰবাত নহয় ক'ৰবাত এটা কিছুমান তাল্লিক চুনাম মানে আগমে দুয়ে। কিন্তু মোৰ কথাটো হ'ল কি গান মানে গানৰ ক্ষেত্ৰত ৱৰ্ডখিনি বিশেষকৈ ইম্পৰ্টেণ্ট আছে বহুত 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 ক্ষেত্ৰত আৰু ৱৰ্ড মিনিং কামাপে গান এটা হৈ যাব পাৰে, সেইটোও হ'ব পাৰে, এইটো পচিবল। কিন্তু মই সেই বুলি কোনো এটা লিৰিক্স বা কোনোবা মিউজিক বা কোনোবা টিউন মই বেয়া বুলি নকওঁ, গান হ'ব পাৰে, কিন্তু তাকে বেটাৰ কৰিব পৰা চান্স থাকে। যদি বেয়া হৈছে বেটাৰ কৰিব পৰাকৈ চান্স থাকে, আহি থাকোঁ না। খালি লিৰিক্সটো বহুত ইম্পৰ্টেণ্ট আছে আৰু যিমানে দিনক আজিৰ দিনত মানে ভাল লিৰিক্স ৰাইটাৰ আমি পাইছোঁ, ওলাইছে 2 জন আৰু আগতো আছিলে। আৰু মেইন কথাটো হ'ল কি মোলোক মিচিং ঐনিতম দাদা, ঐনিতমটো ইম্পৰ্টেণ্ট আছেই, কিন্তু ঐনিতমৰ লগতে ধৰক অলপ ডিপলি মানে নিজকে প্ৰকাশ কৰিব পৰাকৈ বেলেগ ধৰণৰ যিটো আনন্দিতম কৰি দিম ভাল লিখা আছে আৰু এজন মোৰ লগতে আছে, সি ভাল লিখে আৰু বহুত কেইজন আছে মই অধ্যয়ন কৰিছোঁ চবকে। খালি মেইন বস্তুটো চৰ্চাটো লাগে আৰু লিখক মানে লিখাটো ইম্পৰ্টেণ্ট আছে। লিখাটো যদি নহয় গানটো যিমানেই ভাল মিউজিক কৰিলেও মানে সেইটো গান হ'ব, কিন্তু এটা ভাল এটা গীত ৰাইজে আঁকোৱালি ল'ব পৰাকৈ ৰাইজক মেছেজ দিব পৰাকৈ নহ'বও পাৰে, কিন্তু সেইকাৰণে লিৰিক্সটো ভাল হোৱাটো বহুত দৰকাৰ। চ' ইম্পৰ্টেঞ্চটো লিৰিক্সটো লাগিবই ডেফিনেটলি। কাৰণেতো আমাৰো অনুভৱ হয়, যিহেতু নেকি আমিও বহুত বেছি লিখা নাই। আনন্দ কাইহঁতে ইমান ধুনীয়া কাম কৰি আছে, ভৱেশ মাকবহঁতে ইমান ধুনীয়া কাম কৰি আছে, আৰু তেনেকৈ নৱপ্ৰজন্ম আমাৰ চন্দ্ৰকাইও এটা সময়, চন্দ্ৰকাইক আজিৰ তাৰিখখন মিউজিচিয়ান বুলি গম পায়, বোলো খুব ধুনীয়া লিখে। সঞ্জু কাইবুদুং, পৰেশ ছাৰ আছে, চ' বহুত আছে তেনেকৈ আৰু এতিয়াও বহুতে কাম কৰি আছে, যিসকলক আমি পাৰ্চনেলি চিনি নাপাব পাৰোঁ, কিন্তু বহুতে ধুনীয়া কাম কৰি আছে। চ' সেই বস্তুটো যিহেতু নেকি মাজত কিছু পৰিমাণে হয়তো গেপ এটা আহিছিলে। আমাৰ তৰাপতি আই বোলো যিখিনি কৰিলে তেতিয়াৰ দিনততো একে ছেইম লেভেলত আছিলে অসমীয়া ইণ্ডাষ্ট্ৰি, মিউজিক ইণ্ডাষ্ট্ৰি চাগে মিউজিকত অলপ ছেইম আছিলে, মিউজিক কোৱালিটিখিনিয়ে হওক কিবা, কিন্তু তাৰ মাজত গেপ চাইলে যেনেকৈ মোলোক অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিত চিনেমা গেপ হৈছিলে মাজতে। চ' তেনেকৈ আমাৰ ইয়াত মোলোক গানৰ যিখিনি সৃষ্টিৰ অলপ গেপ হৈছিলে। সৃষ্টিটো আছিলে দুই এজনে কৰিয়ে আছিলে, কিন্তু দুই এজনৰ দ্বাৰা মানে এটা ডেছক্ৰাইব কৰিব নোৱাৰে কি চলি আছে। কিন্তু ভিৰ হ'ব লাগে আমাৰ এতিয়াৰ জেনেৰেশ্যনত যিমান ধৰণৰ এটা ছিংগাৰৰ ভিৰ, লিৰিক্স ৰাইট এনেকুৱা হ'লে বস্তুটো ভাল বেয়াটো ওলাব আৰু অডিয়েঞ্চখিনি তেতিয়াহে ক'ব পাৰিব যে অঁ একচুৱেলি ভাল হৈছে। এজন ছিংগাৰৰ কাৰণে বা যি সমাজৰ লগত সৃষ্টিশীল মানুহৰ বাবে দৰ্শকে ভগৱান, হয়নে? দৰ্শকৰ মৰমেই আশীৰ্বাদ। চ' মই কুৱেশ্যনটো অলপ বেলেগ ধৰণে সুধিব বিচাৰিছোঁ, বৰ্তমানৰ শ্ৰোতা দৰ্শকক লৈ আপুনি কিমান সুখী? বৰ্তমান যিখিনি শ্ৰোতা চাগে আমি সুখী মানে বৰ্তমানৰ যিখিনি শ্ৰোতা বহুতখিনি গান শুনে, অসমীয়া শুনে, হিন্দী শুনে, ইংলিছ শুনে, তো কম্পেৰিজনটো আমাৰ মিচিঙৰ লগত অভিয়াছলি হয়। চ' সেই বস্তুটো ভাল, আজিৰ দিনত শ্ৰোতাবিলাকে ভাল গান শুনে, মানে ভালে হওক বেয়া হওক বেলেগ ইণ্ডাষ্ট্ৰীৰ কম্পেৰিজনটো সিহঁতে কৰিব জানে আৰু আজিৰ শ্ৰোতাই ভাল গানেই শুনে, বেয়াটো শুনিলেও ভালটো ইহঁতে চালি জাৰি চাবও জানে।